নমস্কাৰ কম্পিটিটিভ ক্ৰেকাৰ আসাম চেনেলটোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। মোৰ নাম উদিত্যবান পাঠক আৰু আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ আসাম পলিটিৰ ওপৰত। সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবেই উপযোগী হোৱাকৈ আমি আসাম পলিটিৰ পৰা আহিব পৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি এই ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হয় মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লগৰ বন্ধু বান্ধৱী আৰু পৰিয়ালবৰ্গৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে এতিয়া বলক বেছি দেৰি নকৰি আজি আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ আৰু আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে When was Assam separated from the Bengal presidency? মানে অসমক কেতিয়া বেংগল প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিলে? আৰু ইয়াত অপশ্যন দিয়া আছে অপশ্যন নাম্বাৰ A 1856, B দিয়া আছে 1874, C দিয়া আছে 1890 আৰু D দিয়া আছে 1901। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ B 1874। এতিয়া আহক নেক্সট কুৱেশ্যনলৈ। When was the Assam Rural Self-Government Act passed? অসম গ্ৰাম্য স্ব-চৰকাৰ আইন কেতিয়া গৃহীত কৰা হৈছিলে? আৰু ইয়াত অপশ্যন দিয়া আছে অপশ্যন নাম্বাৰ A 1921, B দিয়া আছে 1926, C দিয়া আছে 1932 আৰু D দিয়া আছে 1945। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ B 1926। When was the Assam Legislative Assembly formed? অসম বিধানসভা কেতিয়া গঠন কৰা হৈছিলে? অপশ্যন A দিয়া আছে 7 এপ্ৰিল 1934, B দিয়া আছে 7 এপ্ৰিল 1936, C দিয়া আছে 7 এপ্ৰিল 1937 আৰু D দিয়া আছে 7 এপ্ৰিল 1940। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ C 7 এপ্ৰিল 1937। 1937ৰ 7 এপ্ৰিলত অসম বিধানসভা আমাৰ গঠন কৰা হৈছিলে। Which article of the Indian Constitution has the special provision with respect to the state of Assam? মানে অসমীয়াত কি বুলি ক'লে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ বাবে বিশেষ ব্যৱস্থা আছে? আৰু ইয়াত যিমানকেইটা অপশ্যন দিয়া আছে এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি আৰ্টিকল 371B। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ডিষ্ট্ৰিক্টছ ইন আছাম হেড বিফৰ দ্য ইণ্ডিপেণ্ডেঞ্চ ইন 1947? 1947 চনত স্বাধীনতাৰ আগতে অসমত জিলাৰ সংখ্যা কিমান আছিলে? অপশ্যন এ দিয়া আছে 13, বি 9, চি দিয়া আছে 16 আৰু ডি দিয়া আছে 23। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ 13। অসমত 1947 চনৰ আগত অসমত সৰ্বমুঠ জিলা আছিলে 13খন। Which was the former capital of post-independence Assam? স্বাধীনতাৰ পিছৰ অসমৰ ৰাজধানী কোনখন আছিলে? অপশ্যন এ দিয়া আছে যোৰহাট, বি দিয়া আছে ডিব্ৰুগড়, চি শ্বিলং আৰু ডি দিয়া আছে শিৱসাগৰ বা শিৱসাগৰ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি শ্বিলং। শ্বিলঙেই আছিলে আমাৰ স্বাধীনতাৰ পিছত অসমৰ ৰাজধানী। ইয়াৰ পাছৰ নেক্সট কুৱেশ্যনটো হ'ব দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC বুলি আমি যাক কওঁ কেম ইনটু এক্সিষ্টেঞ্চ অন? মানে অসম লোকসেৱা আয়োগ গঠন হৈছিলে মানে কেতিয়া গঠন হৈছিলে সুধিছে। অপশ্যন এ দিয়া আছে 1 এপ্ৰিল 1937, বিত 1 এপ্ৰিল 1934, চিত দিয়া আছে 1 এপ্ৰিল 1940 আৰু ডিত দিয়া আছে 1 এপ্ৰিল 1942। আৰু ইয়াত দিয়া এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ 1 এপ্ৰিল 1937। Who was the first Speaker of Assam Legislative Assembly? অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিলে? অপশ্যন এ দিয়া আছে কুলধৰ চলিহা, বিত দিয়া আছে দেৱকান্ত বৰুৱা, চিত দিয়া আছে বাবু বসন্ত কুমাৰ দাস আৰু ডিত দিয়া আছে গোপীনাথ বৰদলৈ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি বাবু বসন্ত কুমাৰ দাস। ইয়াৰ পাছৰটো প্ৰশ্ন হ'ব ইন হুইচ ইয়েৰ আছাম লেংগুৱেজ বিল ৱাজ পাছ? কোন চনত অসম ভাষা বিধেয়ক গৃহীত হৈছিলে? অপশ্যন এ দিয়া আছে 1970, বিত দিয়া আছে 1950, চিত 1960 আৰু ডিত দিয়া আছে 1980। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি 1960। হুইচ ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম ইন 1963? 1963 চনত অসমৰ পৰা কোনখন ৰাজ্য পৃথক হৈছিলে? অপশ্যন এ দিয়া আছে মিজোৰাম, বিত নাগালেণ্ড, চিত ত্ৰিপুৰা আৰু ডিত দিয়া আছে মণিপুৰ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি নাগালেণ্ড। নাগালেণ্ডখনে আছিলে প্ৰথমখন ৰাজ্য আমাৰ নৰ্থ ইষ্টৰ যি আমাৰ অসমৰ পৰা পৃথক হৈছিলে 1963। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিলে? অপশ্যন এ দিয়া আছে 1964, বিত 1967, চিত দিয়া আছে 1973 আৰু ডিত দিয়া আছে 1980। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি 1973। এয়াই আছিলে আজিৰ প্ৰশ্নসমূহ। যদি এই ভিডিঅ'টোৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হ'লোঁ বুলি ভাবিছে
তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এই ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীৰ লগতে পৰিয়ালবৰ্গৰ লগত মোৰ এই চেনেলটো শ্বেয়াৰ কৰিব, মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।